নমস্কাৰ বন্ধু বান্ধৱীসকল, জব নিউজ আছাম চেনেললৈ সকলোকে প্ৰথমে স্বাগতম জনাইছোঁ। তেজপুৰৰ ফালৰ পৰা আহিছে 7টাকৈ পদ। এই পদবিলাকত আপোনালোকে কিদৰে এপ্লাই কৰিব পাৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে সেই বিষয়ে এই ভিডিঅ'ত ক'ম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। প্ৰথম পষ্টটো হৈছে UDA একাউণ্টেণ্ট আৰু ইয়াত টোটেল পষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ আৰু দৰমহা নিযুক্তি ৰাখিছে 14,000 পৰা 49,000 টকা আৰু গ্ৰেড পে আছে 8,000 টকা। 2 নম্বৰ পষ্টটো হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 আৰু ইয়াত টোটেল পষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ আৰু লগতে ইয়াত ষ্টেন'গ্ৰাফাৰ চাৰ্টিফিকেট লাগিব। ইয়াত দৰমহা নিযুক্তি ৰাখিছে 14,000 পৰা 49,000 টকা আৰু লগত গ্ৰেড পে আছে 7,400 টকা। 3 নম্বৰ পষ্টটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু ইয়াত টোটেল পষ্ট আছে 2টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ আৰু ইয়াত দৰমহা নিযুক্তি ৰাখিছে 10,000 টকা। 4 নম্বৰ পষ্টটো হৈছে কপিছ আৰু ইয়াত টোটেল পষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ আৰু ইয়াত দৰমহা নিযুক্তি ৰাখিছে 9,000 টকা। 5 নম্বৰ পষ্টটো হৈছে চকীদাৰ পষ্ট আৰু ইয়াত টোটেল পষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ আৰু ইয়াত দৰমহা দিছে 9,000 টকা। 6 নম্বৰ পষ্টটো হৈছে পিয়নৰ পষ্ট। টোটেল পষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ আৰু দৰমহা দিছে 9,000 টকা। আপোনালোকে এইকেইটা পষ্টৰ কাৰণে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এইটো এড্ৰেছলৈ পঠিয়াব লাগিব। ইয়াৰ এডভাৰটাইজমেণ্টখন ভিডিঅ'টোৰ তলত দি দিম, আপোনালোকে চাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।